উৰুকাৰ দিনা ৰাতিপুৱাই ক'ৰ পৰা জানো অকণমানি চৰাই পোৱালি এটা আহি আমাৰ ৰুমৰ ভিতৰত সোমাই আছিল। সি ওলাই যাব পৰা নাছিল বাবে মায়ে তাক ধৰি বাহিৰত উৰাই দিছে। তাৰপাছত ধুনীয়াকৈ সাজি কাচি বিহুৰ কাপোৰ পিন্ধি লৈ মই আৰু মোৰ লগৰ এজনী গ'লোঁ বিহুৰ ফটো উঠিবলৈ। আপোনালোকে ফটোখিনি মোৰ ইনষ্টাগ্ৰাম পেজত পাব। তাৰপাছত আবেলি সময়ত এয়া মা আৰু মই বগা পিঠা বা হেঁচা পিঠা বনোৱাত লাগি ল'লোঁ। ৰাতি মা আৰু মই মিলি বনালোঁ নাৰিকলৰ লাডু, এয়া তাৰে প্ৰস্তুতি। আৰু আজি হৈছে নেক্সট ডে'। মই 2টা ভিডিঅ' প্লাছ কৰি দিলোঁ। ৰাতিপুৱা যিহেতু আমাৰ গৰু নাই সেইবাবে জেতুকাৰ পাত গুচোৱা কামতে লাগি গ'লোঁ আৰু। তাৰপাছত ইটো সিটো কাম বন কৰি গা পা ধুই আজৰি হ'লোঁ। হৈ এয়া মই তেল পিঠা বা মালপোৱা বনোৱাত লাগিলোঁ। বিহুৰ কেইদিনত বিহুৰ সাজযোৰ পিন্ধিবলৈ মন গৈয়ে থাকে নহয়নে? সেয়ে মই সাজি কাচি ৰিলচ বনালোঁ। পাছত আজৰি পিজৰি হৈ মেলি জেতুকা লগালোঁ। অকণমান দিনতে লগাই থৈছোঁ, ৰাতি বৰ দিগদাৰ হয়। সন্ধিয়া সময়ত মায়ে এয়া